মাতৃ বাছা আপুনি বাৰু ধ্ৰুৱক কিয় ৰাজ্যৰ পৰা খেদি দিলে? বাছা এতিয়া বাৰু মই কাৰ লগত ধেমালি কৰি ধ্ৰুৱক এৰি মই খন্তে কুস্থিৰে থাকিব নোৱাৰা হৈছো। বাছা বাছা তোৰ তোৰ ভৱিষ্যত মংগল চিন্তা কৰিয়ে মাতৃৰ সৈতে ধ্ৰুৱক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছো। ধ্ৰুৱ পৰিৱৰ্তে তয়ে উত্তৰ ৰাজ্যৰ ৰজা হবি। গতিকে বাছা ধ্ৰুৱ কথা মনৰ পৰা আঁতৰাই পেলা। মাতৃ আপোনাৰ কি যে হৃদয় সামান্য ৰাজ্যৰ মোহত পৰি আপুনি বৰ মাতৃ সুনীতি আৰু ধ্ৰুৱক ৰাজ্যৰ পৰা খেদি দিলে। মই ধ্ৰুৱতকৈ ৰাজ্যখনত ডাঙৰ বুলি নেভাবো। নাই গুচি যাওঁ মই ধ্ৰুৱৰ কাষে। গুচি যাওঁ মই ধ্ৰুৱৰ কাষে। তই আজি পুত্ৰ হৈ মাতৃৰ অবাধ্য হলি। আজি তোক এনে শাস্তি দিম চিৰদিনৰ বাবে ধ্ৰুৱ পাহৰিবৰ হেতু। ভাই কিয় তুমি আহিলাই কণ্টক বনলৈ? শুনা ভাই, গভীৰ বনৰ মাজত বন্য জন্তুৰ মাত, এই সকলোবোৰ ভয় বিসৰ্জন্তি। কিয় তুমি আহিলাই গহীন বনলৈ? তোমাৰ অবিহনে জীৱন অসাৰ। সেইকাৰণে ময়ো থাকিম তোমাৰ কাষত। কেনেকৈ থাকিবা মোৰ লগত? ৰ'দত শুকাব তোমাৰ সুন্দৰ শৰীৰ। চোতালত কেনেকৈ থাকিবা গছৰ ফল মূল খাই? গতিকে ভাই ঘূৰি যোৱা তুমি মাতৃৰ কাষলৈ। তেনেকৈ নকবা, তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই? উত্তম, যদি ভাতৃ বুলি স্নেহ কৰা তেনেহ'লে মোক তোমাৰ কাষত ঠাই দিয়া। উত্তম, ব'লা যাওঁ নিজ ৰাজ্যলৈ। পিতৃদেৱে তোমাৰ কাৰণে চিন্তা কৰি আছে। পিতৃদেৱক নিশ্চয় দেখা কৰিম, কিন্তু মোৰ উপস্থিতিত যদি মাহীয়াই অসন্তোষ প্ৰকাশ কৰে তেতিয়া কি কৰিবা? উত্তম, চিন্তা নকৰিবা, পিতাৰ কাষত তুমি উপস্থিত হ'লে মাতৃয়ে অলপো অসন্তোষ প্ৰকাশ নকৰে। ব'লা যাওঁ পিতাৰ সমীপে। ব'লা উত্তম। তই মোৰ কথা শুনিবি নে নুশুন? মাহীদেউ, উত্তমক নামাৰিব। উত্তমৰ গাত কোনো দুখ নাই, তাৰ পৰিৱৰ্তে মোকেই প্ৰহাৰ কৰক। মোৰ ল'ৰা মই মাৰিছো, তাত তোৰ কোনো আৱশ্যক নাই। তই মোৰ কথা উত্তমকৰ প্ৰহাৰ নকৰিবা। পিতা মোক ৰক্ষা কৰা। পিতা মাতৃয়ে মোক মাৰিছে। কিয় মাৰিছে শুন? মই ধ্ৰুৱক লগত লৈ অহাৰ বাবে। পিতা ধ্ৰুৱ পিতা, ধ্ৰুৱ পিতা, বাছা, তই মোৰ বুকুৰ ভাগলৈ বাছা।
লজ্জিত নহবা রানী? তোমার পুত্র উত্তমেই হব এই উত্তান রাজ্যর রজা, আর ধ্রুব হব তার পৃষ্ঠপোষকতা। নালাগে নালাগে মোৰ পুত্ৰৰ পৃষ্ঠপোষকতা কৰিব। ক ধ্ৰুৱ, দাসী পুত্ৰ হৈ তই কোন শাসন মহাৰাজৰ ওচৰ চাপিছ? আঁতৰ হ। মাতৃ ক্ষমা কৰিব মাতৃদেউ। পিতাৰ কাষত থকাৰ কাৰণে মোৰ দুখ হৈছে। মই আপোনাৰ চৰণত ধৰিছো, মোক ক্ষমা কৰক। কি দাসী পুত্ৰ হৈ তই মোৰ চৰণ স্পৰ্শ কৰি কলংকিত নকৰিবি। আঁতৰ হ। তই কি কৰিলি পাপিনি? মহাহৰিভক্ত বালক ধ্ৰুৱক তই পদাঘাত কৰিলি, আৰু মোৰ সহ্য নহয়। আজি তোক হত্যা কৰি এই উত্তম ৰাজ্যৰ শান্তিৰ প্ৰতিষ্ঠা কৰিম। সাবধান বৃদ্ধ, কাক বন্দী করা? অকৃতজ্ঞ নরোত্তম তপন সিংহ ধরস্ত। এই বৃদ্ধ দেহারে দুয়ারিল মঙ্গলতা দিব উত্তান রাজ্য। পাপি তপন সিংহ তহতর পাপে। তপন সিংহ মহারাজ, সন্মানীয় মন্ত্রীদেৱ মুক্ত কৰি দিয়া। তপন, বৃদ্ধক বন্দী মুক্ত নকৰিবা। ই মোৰ আদেশ, মন্ত্ৰীবৰক মুক্ত কৰি দিয়া। বুজিলো আপোনাৰ মোৰ প্ৰতি থকা স্নেহৰ কথা। নালাগে মোক আপোনাৰ স্নেহ। মই আজি ৰাজ্য ত্যাগ কৰি গুচি যাম। নাযাবা ৰাণী, তোমাৰ বাবেই মই শুনি দিশতে ত্যাগ কৰিলো। প্ৰাণাধীন মৰমৰ পুত্ৰ ধ্ৰুৱক এই ৰাত অন্তঃপুৰৰ বাহিৰত স্থান দিলো। আৰু কি কৰি মই তোমাৰ মনতে সান্তনা দিম? শুনা ৰাণী, মই প্ৰতিজ্ঞা কৰি কলো, ৰাণী মই প্ৰতিজ্ঞা কৰি কলো, তোমাৰ মংগলৰ বাবে মই সকলো কৰিম। তপন সিংহ মহারাজ, সন্মানীয় মন্ত্ৰীদেৱক বন্দী কৰি ৰাখা মোৰ অন্ধ কাৰাগাৰ। মহাৰাজ, এতিয়া আপুনি প্ৰতিজ্ঞাবদ্ধ, গতিকে আপুনি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক। ৰাণী মই প্ৰতিজ্ঞাবদ্ধ। কোৱা ৰাণী, মই মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে ৰৌ নৰকত পৰি যন্ত্ৰণা ভুগিম। মহাৰাজ শুনক তেন্তে মোৰ প্ৰাৰ্থনা। আজি মহাৰাজে যাক পুত্ৰ বুলি স্নেহ কৰিছে, যিয়ে ভৱিষ্যতে এই উত্তাম ৰাজ্যৰ ৰজা হ'ব, সেই
ধ্ৰুৱ কুমাৰক মোক ধ্ৰুৱ কুমাৰক অ মহাৰাজ সেই ধ্ৰুৱ কুমাৰক চিৰদিনৰ বাবে দিয়ক কোনোবা ৰাণী ৰাণী মহাৰাজ এয়া তুমি কি কৈছা ৰাণী এই কথা শুনাৰ আগত মোৰ মৃত্যু নহল কিয় ৰাণী মই তোমাক অনুৰোধ কৰিছো ৰাণী তুমি ধ্ৰুৱক বনবাস দিবলৈ নকবা ৰাণী ধ্ৰুৱ যে মোৰ প্ৰাণৰ ধন ৰাণী ধ্ৰুৱ যে মোৰ প্ৰাণৰ ধন ৰাণী আপুনি যদি আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে তেন্তে মুক্ত কণ্ঠে কৈ দিয়ক আজিয়ে ফুৰুচি ৰাণীয়ে উত্তম কুমাৰক লগত লৈ ৰাজ্য এৰি অৰণ্য কৰি ভ্ৰমণ আপুনি ধ্ৰুৱকে লৈ ৰাজ্য শাসন কৰক আমি আহিলোঁ নাযাব মাহীদেউ আপুনি যোৱাৰ কোনো কাৰণ নাই পিতাৰ সত্য ৰক্ষা কৰি মই যাম বনলৈ সঁচা দাসী পুত্ৰ মই ভাবিতো উত্তমৰ প্ৰতি মোৰ বৰ মৰম আছিল মাহীদেউ যোৱাৰ আগতে এবাৰ উত্তমক স্পৰ্শ কৰিবলৈ দিয়ক নোৱাৰ এবাৰ মাহীদেউ নোৱাৰ এবাৰ উত্তমক বিদায় সম্ভাষণ জনাবলৈ দিয়ক উত্তম আজিৰ পৰা তহঁতি ভাতৃ সম্বন্ধ বিচ্ছেদ বাছা তই মোৰ বুকুৰ মাজলৈ মোৰ বুকুৰ মাজলৈ তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম সেই কন্তপূৰ্ণ অৰণ্যৰ মাজত তই কি তোৰ কথা বুজিব নাই হওক মোৰ সত্য ভস্ত হওক সত্য লংঘনৰ হেতু নৰক যন্ত্ৰণাত মই মোৰ দেহা তিলকৈ শেষ কৰি দিম তথাপিতো মই তোক বনলৈ যাব দিব নোৱাৰো ধ্ৰুৱ মই তোক বনলৈ যাব দিব নোৱাৰো ধ্ৰুৱ মই তোক বনলৈ যাব দিব নোৱাৰো বুজিলো মহাৰাজে যে ধ্ৰুৱ পক্ষপতি তাকক আপুনি ধ্ৰুৱকে সাৱটি আমি আহিলোঁ রানী খন্তেক অপেক্ষা করা তোমার ইচ্ছাই পূর্ণ করিম
আজি হন্তে পুত্ৰৰ স্নেহময়ী বিৰু বিসৰ্জন চাই লোৱা হে জগতবাসী সত্য ৰক্ষাৰ হেতু আজি উত্তৰ ৰাজে এই উত্তৰ ৰাজ্যৰ বন্তি স্বৰূপ ধ্ৰুৱ কুমাৰক বনবাস দিবলৈ ওলাইছো বাচ্চা ধ্ৰুৱ মই মোৰ সত্য ৰাখি আজিৰ পৰা চিৰদিনৰ বাবে মই তোক দিলো বনবাস পূজনীয় পিতৃদেৱ মোৰ, আপোনাৰ আজ্ঞা মই নত শিৰে তুলি যাবলৈ ওলালো আজি ৰাজ্য ত্যাগ কৰি ৰাজ আৱৰণৰ মোৰ নাই প্ৰয়োজন সেয়া লক্ষুৰ ৰাজ আৱৰণ হে প্ৰভু অগতিৰ গতি পুত্ৰ হৈ পিতৃৰ বাক্য পালি ৰক্ষা কৰিবা প্ৰভু বিপদৰ সময়ত পিতা আৰু মাহীদেউ যাবৰ সময়ত কৰিব